Hello friends, welcome to our channel Facts on Assam. Friends, আমি দৈনিক জীৱনত নিজ কৰ্মক্ষেত্ৰত সকলোৱে কাম কৰোঁ, কিন্তু সকলোৰে কাম কৰা স্পীড বেলেগ আৰু পৃথিৱীত এনে কিছুমান ব্যক্তি আছে যি নিজৰ প্ৰতিভা আৰু দীৰ্ঘ অভ্যাসৰ ফলত অধিক দ্ৰুতগতিত কাম কৰিব পাৰে। যিবোৰ ব্যক্তিৰ কাম কৰা স্পীড দেখিলে আপুনিও হতবাক হৈ পৰিব, কিয়নো তেওঁলোকৰ কাম কৰা স্পীড মেচিনতকৈ বেছি। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কৰ্মচাৰীসকলক চাওক। এই মহিলা কেইগৰাকীয়ে মাটি কঁঠালবোৰ একেৰাহে ছিঙি এজনে আনজনলৈ পাৰ কৰি দিছে আৰু গাড়ীত দুজন ব্যক্তিয়ে নিৰবিচ্ছিন্নভাৱে মাটি কঁঠালবোৰ জাপি গৈছে। এওঁলোকৰ কাম কৰা পদ্ধতি আৰু স্পীড সঁচাকৈ মেচিনৰ দৰেই। মাটি চাকি বনোৱা ব্যক্তি আপুনি হয়তো দেখিছে, কিন্তু এই মানুহজনলৈ চাওক। এখেতে মাত্ৰ 2-3 ছেকেণ্ডতেই এটাকৈ মাটি চাকি তৈয়াৰ কৰি গৈছে, আৰু এনেদৰে স্পীডত যদি তেওঁ মাটি চাকি তৈয়াৰ কৰে তেন্তে দিনটোত কিমান মাটি চাকি প্ৰস্তুত কৰিব ভাবি চাওক। তৰমুজ কাটি পাইছেনে নাই? যদি আপুনি তৰমুজ খাই ভাল পায় তেন্তে এই ব্যক্তিজনৰ পৰা তৰমুজ কাটিবলৈ শিকি লওক, কিয়নো এই ব্যক্তিজনে মাত্ৰ 20 ছেকেণ্ডত এটা তৰমুজ সুন্দৰকৈ কাটি দিব পাৰে। কিন্তু এনেদৰে তৰমুজ কাটিবলৈ আপুনি ভালদৰে প্ৰেক্টিচ কৰি ল'ব, নহ'লে হাতত আপুনি আঘাত পাব পাৰে। যিসকলে ৰান্ধনি কৰে তেওঁলোকৰ বাবে শাক পাচলি কটাটো এটা আমনিদায়ক কাম, কিন্তু এই দাদাজনলৈ চাওক। এখেতে মাত্ৰ কেইছেকেণ্ডমানতেই এটা বন্ধাকবি সম্পূৰ্ণকৈ কাটি শেষ কৰি দিব পাৰে। এনে এজন পাচলি কটা হেল্পাৰ থাকিলে ৰান্ধনিৰ কিহৰ চিন্তা। বৰ্তমান সময়ত ফটো উঠি সকলোৱে ভাল পায়, কিন্তু আপুনি এখন ফটো উঠিবলৈ কিমান সময় লাগে, কিয়নো সকলোৱে নতুন পজ দি ফটো তোলে। কিন্তু এই মডেলগৰাকীলৈ মন কৰক, এখেতে প্ৰতি ছেকেণ্ডতে এক বেলেগ পজ দি ফটো তুলিছে। এওঁৰ বাবে ফটো পজ দিয়াটো নিচেই সাধাৰণ কথা। যদি আপোনাৰ ফটো উঠা চখ আছে তেন্তে এখেতৰ পৰা পজসমূহ চাব পাৰে। আৰু এই ক্ষেত্ৰত ল'ৰাও পিছ পৰি থকা নাই, এওঁলোকে ইমানেই পজ দিব পাৰে যে কেমেৰামেনো ফটো তুলি ভাগৰি যাব। এই ল'ৰাজনলৈ চাওক। এখেতে জাপি থোৱা চকীসমূহ এনেদৰে থিয় কৰিছে যেন বন্দুকৰ গুলীহে চলাইছে। এখেতৰ কাম কৰা স্পীড সঁচাকৈ নেক্সট লেভেলৰ। এই ভিডিঅ'টোত দেখিবলৈ পাইছে, ইয়াত পিছফালে মেচিনৰ পৰা ইটোৰ পিছত ইটো কিছুমান খাদ্য সামগ্ৰীৰ পেকেট ওলাই আহি আছে, আৰু এই মহিলা দুগৰাকীয়ে পিছফালে নোচোৱাকৈ ইটোৰ পিছত সিটো পেকেট ধৰি বাকচত জাপি গৈছে। এওঁলোকৰ কাম কৰা স্পীড দেখিলে এনে লাগে যেন দুটাকৈ ৰবটেহে কাম কৰি আছে। এনেদৰে অবিৰতভাৱে ইমান সঠিকভাৱে কাম কৰাটো কিন্তু সকলোৰে বাবে সহজসাধ্য নহয়। ঘৰ নিৰ্মাণ কৰাটো এক জটিল কাম সকলোৱে জানো, কিয়নো ঘৰ বনাবলৈ বহুতো টকা আৰু সামগ্ৰী লগতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কিন্তু কি হ'ব যদিহে এনেধৰণৰ মিস্ত্ৰীয়ে আপোনাৰ ঘৰ নিৰ্মাণ কৰে? এওঁলোকে কাম কৰা স্পীড দেখিলে এনে লাগে যে এওঁলোকে দুদিনতেই সম্পূৰ্ণ ঘৰ বনাই শেষ কৰি দিব। এওঁলোকৰ কাম কৰা পদ্ধতি দেখিলে আপুনিও আচৰিত হৈ পৰিব। কিয় কৈছোঁ নিজেই চাই লওক। আপুনি কি ধৰণৰ ৰুটি খাই পাইছে? ভাৰতৰ এই ৰুটি মেকাৰজনলৈ চাওক। এখেতে নিজৰ হাতৰ কলাৰে এটা বৃহৎ ৰুটি মাত্ৰ 1 মিনিটতে তৈয়াৰ কৰিছে, যিটো ৰুটি খালে হয়তো আপুনি দুদিনলৈ ভাত নাখালেও হ'ব। নথিপত্ৰত ষ্টাম্প লগোৱাটো আপুনি নিশ্চয় দেখিছে, কিন্তু এইজনৰ দৰে ষ্টাম্প লগোৱা ব্যক্তি কেতিয়াবা দেখিছেনে? এখেতে ধুমুহা গতিত ষ্টাম্প লগাইছে, আৰু এখেতৰ হাতলৈ যদি লক্ষ্য কৰে তেন্তে আপুনি চকুৰে মনিব নোৱাৰিব। আৰু এই বাইদেউগৰাকীলৈ চাওক। এখেতে ইমানেই স্পীডত হিচাপ কৰিছে যে কেলকুলেটৰো হেং হৈ যাব পাৰে। যিমানেই দীঘলীয়া হিচাপ নহওক কিয়, এইগৰাকী বাইদেৱে মাত্ৰ খন্তেকতে সমাধান কৰি দিব। কাগজৰ ফল্ডিং বক্সসমূহ তৈয়াৰ কৰা সকলোৱে দেখিছে। এই কাম কৰিবলৈ দেখাত সহজ যেন লাগিলেও কিন্তু এই ব্যক্তিজনৰ দৰে প্ৰস্তুত কৰিবলৈ সহজ নহয়। এখেতে ইমানে দ্ৰুত গতিত প্ৰস্তুত কৰিছে যেন এই কাম মেচিনেহে কৰিছে, আৰু এই পিজ্জা বক্স মেকাৰজনো এই ক্ষেত্ৰত কম নহয়। আপোনাৰ ঘৰত যদি কম্পিউটাৰ আছে তেন্তে আপুনি নিশ্চয় কীবৰ্ড চলাই পাইছে, কিন্তু আপুনি কিমান স্পীডত টাইপিং কৰিব পাৰে? আমাৰ এই ভাৰতীয় কৰ্মচাৰীজনলৈ চাওক। এখেতে কিমান স্পীডত টাইপিং কৰিছে। এখেতৰ কাম কৰা স্পীড সঁচাকৈ প্ৰশংসনীয়।
সৰহসংখ্যক টকা হিচাপ কৰিবৰ বাবে বেংকসমূহত মানি কাউণ্টিং মেচিন ব্যৱহাৰ কৰা হয়। কিন্তু এইগৰাকী ব্যক্তিলৈ মন কৰক, এখেতে মেচিনৰ সমগতিত আৰু সমপৰিমাণৰ টকা নিজৰ হাতেৰে হিচাপ কৰিছে। এওঁৰ দৰে ব্যক্তি থাকিলে কাউণ্টিং মেচিনৰ কিহৰ প্ৰয়োজন? এই ভিডিঅ'টোলৈ লক্ষ্য কৰক। ইয়াত দেখিবলৈ পোৱা সেউজীয়া ৰঙৰ বস্তুবিধ আচলতে চকলেট ৰোল হয় আৰু এই মহিলা কৰ্মীগৰাকীয়ে এইবোৰ সম আকাৰত কাটি গৈছে। কিন্তু এখেতৰ হাতৰ স্পীড চাওক, যিটো কাম মেচিনৰ দ্বাৰা সম্ভৱ সেইটো এখেতে নিজৰ হাতেৰে কৰিছে। সঁচাকৈ আমেজিং। গৰমৰ দিনত নাৰিকলৰ পানী সকলোৰে প্ৰিয় আৰু আপুনি যদি নাৰিকলৰ পানী খাবলৈ ইচ্ছা কৰে তেন্তে এইজন মানুহৰ ওচৰলৈ যাব। এখেতৰ ওচৰত আপুনি অপেক্ষা কৰিবলৈ দৰকাৰ নাই, মাত্ৰ 10 ছেকেণ্ডত নাৰিকলৰ পানীৰ আমেজ ল'ব পাৰিব। আৰু এইজনৰ কথা কি ক'ব, এখেতৰ বাৰ্গাৰ পেকিং কৰা স্পীড আপুনি নিজেই চাই লওক। ভিৰ ঠাইত বা ঠেক ঠাইত কাৰ পাৰ্কিং কৰাটো এক কষ্টকৰ কাম, কিন্তু এনেকুৱা ড্ৰাইভাৰৰ বাবে তেনেই সাধাৰণ কথা। এইজন ড্ৰাইভাৰে যেনেকুৱা ঠাইতে নহওক কিয় মাত্ৰ ছেকেণ্ডতে সুন্দৰকৈ গাড়ী পাৰ্কিং কৰি দিব। এখেতৰ কাৰ পাৰ্কিঙৰ নমুনা আপুনি নিশ্চয় দেখিবলৈ পাইছে। এই দুগৰাকী চাফাই কৰ্মীক চাওক, এওঁলোকে এডাল ৰছীৰ সহায়ত ওলমি ওলমি কাছৰ দেৱালবোৰ ব্ৰাছেৰে চাফা কৰিছে। যদিও এই কাম বিপদজনক, তথাপিও কিন্তু এওঁলোকে খুব ফূৰ্তি আৰু দ্ৰুত গতিত এই কাম কৰি গৈছে। হোটেলত চাহৰ জুতি সকলোৱে লৈছে, কিন্তু হোটেলৰ পিছফালে কাম কৰা কৰ্মচাৰীসকলক মন কৰিছেনে? এইজন ল'ৰালৈ চাওক, এখেতে চাহ খোৱা কাপসমূহ এনে স্পীডত ধুইছে যে কোনো গ্ৰাহকে অলপো সময় অপেক্ষা কৰিবলগীয়া নহয়। যদিও কাছৰ গিলাচবোৰ ইমান স্পীডত ধুইছে, কিন্তু এটাও গিলাচ ভগা নাই। আৰু হোটেলত ৰুটি বনোৱা মহাশয়জনলৈতো চাওক, এখেতৰ কাম কৰা ষ্টাইল আৰু স্পীড সাংঘাতিক। এইজন ব্যক্তিয়ে ৰুটিবোৰ বেলি বেলি ইটোৰ পিছত সিটো কিটচেনলৈ দলিয়াই গৈছে আৰু দূৰৈত থকা কিটচেনৰ ব্যক্তিজনে এই ৰুটিবোৰ ধৰি ধৰি এটা এটাকৈ সেকি গৈছে। ৱাহ, কি আচৰিত! কিছুমান ব্যক্তিৰ কাম কৰা স্পীড মেচিনতকৈও ফাষ্ট, যেনে এইজন ব্যক্তি। ভিডিঅ'ত দেখিবলৈ পোৱা ব্যক্তিজনে মেচিনতকৈও সোনকালে ঘাঁহ কাটি শেষ কৰিছে। বয়-বস্তু কঢ়িয়াই মুতীয়াকেইজনলৈ চাওকচোন, এওঁলোকৰ কাৰ্যক্ষমতা সাধাৰণ মানুহতকৈ বহুত বেছি। ভিডিঅ'ত দেখিবলৈ পাইছে এওঁলোকে কেনেকৈ গধুৰ চিমেণ্টৰ বস্তাবোৰ তৎক্ষণাত নিজৰ মূৰৰ ওপৰত লৈ লৰ মাৰিছে আৰু এই কামটো এনেদৰে স্পীডত কৰিছে যেন কপাহৰ বস্তাহে কঢ়িয়াইছে। হস্তনিৰ্মিত বাঁহৰ পাচি খৰাহী বনোৱা হয়তো আপুনি দেখিছে, কিন্তু হাতেৰে প্লাষ্টিকৰ বাস্কেট বনোৱা দেখিছেনে নাই? যদিহে নাই দেখা তেন্তে এই ভিডিঅ'টোত চাই লওক, লগতে এই ব্যক্তিগৰাকীৰ হাতৰ স্পীডৰ প্ৰতিও মন কৰক। চ' গাইজ, এই ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপুনি সকলোতকৈ আগত পাই থাকে। তেন্তে পুনৰ এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে জয় আই অসম।